জীৱনত আমাক বুজি পোৱা মানুহ খুব কম থাকে। যি বুজি পায় তেওঁক আমি কিবা কোৱাৰ বা বুজোৱাৰ প্ৰয়োজন নাথাকে। কেতিয়াবা আমাৰ মনৰ কথা কোৱাৰ ধৰণ দেখিও কোনোবাই বুজি উঠে আমাৰ মনৰ অৱস্থা। কোনোবাই মুখখন দেখিয়ে অনুভৱ কৰে আমাৰ সুখ অথবা দুখ। কেতিয়াবা এনেকুৱাও হয় যে আমি বিশেষ কথা কোৱাৰ প্ৰয়োজনবোধ নকৰোঁ বা প্ৰকাশ কৰিব নিবিচাৰোঁ কিছুমান কথা। তেতিয়াও বুজি পোৱাজনে কিন্তু বুজি লয় যে আমি হয়তো খুব দুখী অথবা খুব অশান্ত আমাৰ মন। এই যে বহুজনৰ মাজৰ কোনোবা এজনেতো বুজি উঠে আপোনাক অথবা মোক খুব সহজভাৱেই। তেনে ব্যক্তিৰ ওচৰত আচলতে আমি খুব দুৰ্বল হৈ পৰোঁ। আমি বিচাৰোঁ তেওঁ থাকক আমাৰ সৈতে, নোকোৱাকৈ বুজি উঠক আমাৰ মনক। আমাৰ সুখ দুখৰ সময়বোৰ ভগাই লওঁ তেওঁৰ লগত। তেওঁ পৰিয়ালৰ কোনোবা হওক, বন্ধু হওক বা প্ৰেমিক প্ৰেমিকা। কিন্তু 10 জনৰ মাজত যদি এনে এজন মানুহ আমাৰ জীৱনৰ অংশীদাৰ হয়, তেন্তে আমি কেতিয়াও অকলশৰীয়া হৈ নাযাওঁ। যি আমাক প্ৰতি মুহূৰ্তত বুজি উঠে, হয়তো সেইজনেই হৈ পৰে আমাৰ জীৱনৰ বাবে বিশেষ।